নমস্কাৰ বন্ধুসকল, গোপন টিপছ ইউটিউব চেনেললৈ আপোনাৰ সকলোলৈ স্বাগতম। আজি আমি আলোচনা কৰিম ভোটাৰ আইডি কাৰ্ডৰ বিষয়ে। ভোটাৰ আইডি কাৰ্ডত আপুনি যদি নাম শুদ্ধ কৰিছে, নামটো শুদ্ধ হৈছে নে নাই, নাইবা আপোনাৰ ভোটাৰ আইডি কাৰ্ডত নামটো কেনেদৰে আছে সেইটোৰ বিষয়ে আলোচনা কৰিম। মই ইয়াত এটা উদাহৰণ দিছোঁ, যেনেকৈ মই মোৰ নামটো শুদ্ধকৈ কৰিছোঁ, এইটো এতিয়া শুদ্ধ হৈ আহিছে। গতিকে আমি এতিয়া কেনেকৈ আমাৰ নিজৰ নামটো চাম তাৰ বিষয়ে আমি আলোচনা কৰি আছোঁ। গতিকে বন্ধু বান্ধৱীসকল, ভিডিঅ'টো সম্পূৰ্ণলৈকে চাওক। আপোনাৰ মোবাইলৰ প্ৰথমতে ক্ৰম ব্ৰাউজাৰটো অ'পেন কৰি ল'ব। ক্ৰম ব্ৰাউজাৰত আপুনি টাইপ কৰিব ভোটাৰ আইডি ইলেক্ট্ৰিকেল ৰোল, নাইবা আপোনালোকে চাৰ্চ কৰিব ইলেক্ট্ৰল ৰোল, নাইবা ইলেক্ট্ৰল ৰোল চাৰ্চ কৰাৰ পিছত আপোনাৰ প্ৰথমতে আহিব যিটো ৱেবছাইট ইলেক্ট্ৰল ৰোল চাৰ্চ, আপুনি এইটোত ক্লিক কৰি দিব। এইটোত ক্লিক কৰি দিয়াৰ পিছত আপুনি জাষ্ট কণ্টিনিউ মাৰি দিব। তাৰপিছত ইয়াত দুটা অপশ্যন আহিব, এটাত আছে চাৰ্চ বাই নেম আৰু এটা আছে চাৰ্চ বাই ইপিক নম্বৰ। আপুনি ইপিক নম্বৰটো চিলেক্ট কৰি দিব। তাৰপিছত আপোনাৰ ইপিক নম্বৰটো ধুনীয়াকৈ বহাই দিব। ইপিক নম্বৰটো বহাই দিয়াৰ পিছত আপোনাৰ তলত ষ্টেট চিলেকশ্যন কৰি দিব। তাৰপিছত আপোনাৰ এটা কেপচা কোড থাকিব, এই কোডটো আপোনালোকে ধুনীয়াকৈ বহাই দিব। যিটো কেপিটেল আছে কেপিটেলত দিব, যিটো স্মল লেটাৰ আছে স্মলত দিব, যিটো নম্বৰ আছে সেইটো নম্বৰ দি দিব। দিয়াৰ পিছত তলত এটা অপশ্যন আহি আছে চাৰ্চ, আপুনি এই চাৰ্চত ক্লিক কৰি দিব। দিয়াৰ পিছত কিছু সময় লোডিং ল'ব। বন্ধু বান্ধৱীসকল, তাৰ আগতে মই কৈছোঁ মোৰ এই গোপন টিপছ ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দি দিব। লোডিং হোৱাৰ পিছত এনেকৈ আহি গ'ল ইলেক্ট্ৰল ভোটাৰ ডিটেইলছ।